তাত মই বোলো টয়লেট যাওঁ আৰু ৰাস্তাৰ অপজিটত এখন 7 ষ্টাৰ হোটেল আছে আৰু আমাৰতো আৰু আমি দুইটা আদিবাসী মানে বাগানৰ পৰা অহা অসমীয়া পলাই অহা তেনেকুৱা ধৰণৰ চ' আমাৰ গেটআপ চেটআপবোৰ তেনেকুৱা 7 ষ্টাৰত মানে সোমাবলৈ অকণমান সি মানে ভয় খাইছে সি কৈছে দাদা গাড়ী পৰা উলিয়াই দিব নেকি মই বোলো এই ব'ল না মই কথা পাতিম খালি তই একো ক'ব নালাগে তই ইয়া কৈ যাবি খালি গৈ চাৰ্ভিচত দিলোঁ সোমাই গৈ ঠাণ্ডাত গৈ টয়লেট গ'লোঁ এতিয়া ফটকৈ টয়লেট বুলি ক'বলৈ দিগদাৰ কাৰণ নিদিব বাহিৰতো যাবলৈ ড্ৰেছ আপ বেলেগ দেখিছে আমাৰ গেটআপ চব চাহবোৰ বহি আছে পাৰ্টি চলি আছে দুইফালে তাৰপিছত মই ক'লোঁ ৱেৰ ইজ দ্য বাৰ লগালগ মাথাত আহিলে বোলো বাৰখন ক'ত সোধোঁ কাৰণ বাৰ টয়লেট থাকেই ৱেৰ ইজ দ্য বাৰ Smart move. okay yes sir you can go upstairs it's the 4th floor গ'লে পূৰা ব্ৰিটিছ ইংলিছ দিছোঁ সি ভাবিছে এইটো কোনবা আহিলে গোলা মোলা তাত মই বোলো টয়লেট যাওঁ আৰু ৰাস্তাৰ অপজিটত এখন 7 ষ্টাৰ হোটেল আছে আৰু আমাৰতো আৰু আমি দুইটা আদিবাসী মানে বাগানৰ পৰা অহা অসমীয়া পলাই অহা তেনেকুৱা ধৰণৰ চ' আমাৰ গেটআপ চেটআপবোৰ তেনেকুৱা 7 ষ্টাৰত মানে সোমাবলৈ অকণমান সি মানে ভয় খাইছে সি কৈছে দাদা গাড়ী পৰা উলিয়াই দিব নেকি মই বোলো এই ব'ল না মই কথা পাতিম খালি তই একো ক'ব নালাগে তই ইয়া কৈ যাবি খালি গৈ চাৰ্ভিচত দিলোঁ সোমাই গৈ ঠাণ্ডাত গৈ টয়লেট গ'লোঁ এতিয়া ফটকৈ টয়লেট বুলি ক'বলৈ দিগদাৰ কাৰণ নিদিব বাহিৰতো যাবলৈ ড্ৰেছ আপ বেলেগ দেখিছে আমাৰ গেটআপ চব চাহবোৰ বহি আছে পাৰ্টি চলি আছে দুইফালে তাৰপিছত মই ক'লোঁ ৱেৰ ইজ দ্য বাৰ লগালগ মাথাত আহিলে বোলো বাৰখন ক'ত সোধোঁ কাৰণ বাৰ টয়লেট থাকেই ৱেৰ ইজ দ্য বাৰ Smart move. okay yes sir you can go upstairs it's the 4th floor গ'লে পূৰা ব্ৰিটিছ ইংলিছ দিছোঁ সি ভাবিছে এইটো কোনবা আহিলে গোলা মোলা